মই প্ৰণিতা দাস, আপুনি চাই আছে মোৰ ইউটিউব চেনেল পিডি মিক্সিং ব্লগছ। আমি এতিয়া গৈ আছোঁ ওচৰতে বাইদেউৰ ঘৰত, কিয়নো বাইদেউ আজি পিঠা বনাব, গতিকে বাইদেউৰ ঘৰত গৈ আছোঁ। চাউলৰ গুড়ি লৈ গৈছোঁ, আপোনালোকক দেখুৱাম কি পিঠা খুৱাই। আমি গৈ আছোঁ আৰু এয়া মোৰ লগত ফ্ৰেণ্ড আছে, আমি একেলগে যাম। যিহেতু গুৱাহাটীত লকডাউন চলি আছে, সেইটোৰ কাৰণে ৰাস্তাত মানুহ তেনেই কম আৰু গাড়ী মটৰো তেনেকৈ নাই, বহুতখিনি কম। ইমান ধুনীয়া কৰি শুই আছে ৰাস্তাৰ মাজতে। এইখিনি হৈছে চাউলৰ গুড়ি, অলপ চেনি, অলপ নিমখ আৰু অকণমান পানী দি পেলাই মিহলি কৰি লৈছোঁ। এইকেইখন কলপাত এনেকৈ কাটি লৈছোঁ, যিহেতু কলপাতত গুড়াটো দিব, তো কলপাতত দিয়া পিঠা। পিঠা বনাই আছোঁ, কলপাতত দিয়া পিঠা হয়, তো গোটেইকেইজনে বনাই আছোঁ। আপোনালোকে চাগে সকলোৱে জানে কেনেকৈ বনায়, তথাপিও অকণমান মই দেখালোঁ কেনেকৈ বনায়। আমাৰ গেম মাষ্টাৰ এনি টাইম খালি গেমেই খেলি থাকে মোবাইলত। কিবা কওঁ? অকণমান দেৰি এনেদৰে বইল হৈ থাকিবলৈ দিব। হৈ গ'ল কলপাতত দিয়া পিঠা। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।